Welcome to my YouTube channel. Another vlog. আপোনালোক অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি একদম ভিডিঅ'টো একদম বেলেগ হ'লে গৈছে। এতিয়া বৰ্তমান মই এতিয়া ঘৰত নাই, এতিয়া অলপ ক'ত আছোঁ চাই লওক আপোনাক। এতিয়া মই বৰ্তমান আছোঁ গুৱাহাটী মহানগৰত। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' আহি থাকে। If you like the video, please share, comment, also like and subscribe my channel and don't forget to click bell icon button. So let's start the video. অলপ ভাত খাই লৈ তাৰপিছত আমি গৈছোঁ আৰু চাই থাকক আপোনালোকে স্কিপ নকৰিব। আজি একদম ইণ্টাৰেষ্টিং হ'বলৈ গৈছে, চাই থাকক ভিডিঅ'টো। পেন পিন্ধি একদম পুৰা ৰেডি ৰেডি মানে পুৰা ৰেডি যাবলৈ এতিয়া। চ' আপোনালোকে চাই ভিডিঅ'টো স্কিপ নকৰিব প্লিজ। আপোনালোকে বাৰে কৈছোঁ স্কিপ নকৰিব। আপোনালোকে বহুত ইণ্টাৰেষ্টিং বস্তু দেখিবলৈ নাপাব এতিয়া যদি আপোনালোকে স্কিপ কৰি যায়। চ' এটা ভিডিঅ' মই বহুত কষ্টৰে বনাওঁ। চ' আপোনালোকে প্লিজ শেষলৈকে চাব আৰু মোক ছাপোৰ্ট কৰি থাকিব। আৰু যিসকলে মোক ছাপোৰ্ট কৰি আছে তেওঁলোকৰ বাবে মই ধন্যবাদ মনৰ ভিতৰৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোক কাপোৰ চাপোৰ এনেকৈ ৰেডি আপোনালোকক ক'ত যাইছোঁ, কালৈ যাইছোঁ, কিয় যাইছোঁ চাই থাকক ভিডিঅ'টো। ফাইনেলি টিকেট কনফাৰ্ম ওলালোঁ ন। ফাইনেলি গাইজ ওলালোঁ। বহুত ৰ'দ টান ক'ত যাইছোঁ। হেলমেট চেলমেট লৈ লৈছোঁ পৰা। এতিয়া আমি বৰ্তমান স্কুটিত যাম যিহেতু, গতিকে বাছত বহুত দেৰি হৈ যাব। চ' চাই থাকক ভিডিঅ'টো। চ' গাইজ যিহেতু আপোনালোকে জানে গুৱাহাটীত বহুত ট্ৰেফিক হয়। চ' ট্ৰেফিকৰ মাজে গৈ আছোঁ। এতিয়া লাহেকৈ ঘৰ পাম আৰু চাই থাকক ভিডিঅ'টো। চ' গাইজ স্কুটিখন থ'লোঁ আৰু এইখন হ'ল ইয়াৰ টকেন। আমি আহি গৈছোঁ বৰ্তমান চিৰিয়াখানালৈ। আপোনালোকে চাই আছে মোৰ ব্লগ। আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ একদম স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। আমি এতিয়া আহি গৈছোঁ চিৰিয়াখানালৈ। চ' গাইজ আপোনালোক গাহৰি কুকুৰ ব্ৰইলাৰ কৰি পাতি আপোনালোকে চব বস্তু দেখাইছোঁ। আপোনালোকে একফালৰ পৰা চাই যাওক ভিডিঅ'টো স্কিপ নকৰাকৈ। চ' গাইজ আপোনালোকে আহিলে প্ৰথমতে ইয়াতে চাব পাৰিব ক'ত কি জন্তু আছে, ক'ত কি নাই। ইয়াতে এইটো হ'ল গোটেই চিৰিয়াখানাখনৰ মানে মেপ ইয়াতে আছে। ক'ত কি আছে, ক'ত কি নাই চাই ল'ব পাৰিব। বিশেষ বেছি মানুহ ইয়াতে নাই বৰ্তমান, শুক্ৰবাৰে বন্ধ থাকে। আগৰ দিনৰ সেই কেছত মানে কিবা সেইগিলা নাই আৰু আজিকালি চব অনলাইন জানছোঁ না জানছোঁ। ঠিক আছে মোৰ এ টি এম থাকিলে মই ক'লোঁ হয়, সেই এ টি এম থাকিলেও নাজানিলে হয়। বেছি হ'ল গাছ পাছত আহি কিনে আমি দেখা পালোঁ কি জিৰাফ। চ' এইপিনে গাইছ আপোনালোকে জিৰাফ দেখিব পাৰে। চ' গাইছ এফালৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, যি দেখা পাওঁ চব দেখাবলৈ চেষ্টা কৰিম। আপোনালোক চাই থাকক। চ' এতিয়া আপোনালোকে দেখিবলৈ পাইছে কাছ, পাহাৰীয়া মইনা অ' মইনা ভালকৈ চাই লওক। আপোনালোকে ভালকৈ চাই লওক বাৰ্ড আমাৰ মানে আপোনালোকে দেখা পাব। চ' গাইছ বহুতেই লাভবাৰ্ডছ কৈ থকা আছিল। চ' মোৰ এটা ভুল ধাৰণা আছিল যে পাৰ্কত বহি থকা সেই ল'ৰা ছোৱালীকেইটাকে কয় নেকি ইয়াতে তুমি সঁচাকৈ আছে লাভবাৰ্ডছ। আৰে কেনা কিয়া চাহতে হো তেও ছাগলী। চ' গাইছ এইটো এটা ছাগলীৰে প্ৰজাতি হয়। তো ইয়াতে জন্তুবিলাকৰ মানে ডাইৰেকশ্যন দি আছে কোনফালে কোনটো ক'ত কি আছে। চ' বেচিকেলি ইয়াতে চাই কিনে আমি যাব পাৰিম কোনফালে কোনটো জন্তু আপোনালোকে চাই। তো বৰ্তমান যাওঁ ইপিনে। চ' গাইজ আপোনালোকে দেখিবলৈ পাইছে ইয়াতে বেছি মানুহ নাই। এইফালে চাব পাৰে আপোনালোকে বেছি মানুহ নাই। সেৰেঙা যিহেতু গৰমৰ দিন, গতিকে ইয়াতে ইমান মানুহ অহা দেখা নাই। চ' প্ৰথমতে আহি কিনে আমি দেখা পালোঁ হৰিণ সেইটো। আৰু এইটো কি আপোনালোকে জনাবচোন, মই বুজি নাপালোঁ এইটো কি চিনি। গোটাই কি প্ৰৱেশ লিখে নেকি? গোটাই প্ৰৱেশ লিখে এতিয়া আৰু কি আছে কি য়েছ। চ' এইফালে চাব পাৰে আপোনালোকে এক প্ৰকাৰৰ পক্ষী। চাইছোঁ মেইন বস্তুটো দেখাও নাই। এতিয়া গড়টো ক'ত গড় বা কিং লায়ন এইগিলাখানে মেইন হয় নে নহয় গাইছ? এইটোৱে দেখাব লাগে এতিয়া। চ' গাইজ ভয় খাই গৈছোঁ। ইমান চকুৰ আগত মানে কাষত দেখা নাছিলোঁ কেতিয়াবা। চ' ইয়াতে আছিল ভালুক, যিটো গৰমৰ কাৰণে ওলোৱা নাই বাহিৰত, ভিতৰত আছে এতিয়া। এইটো আছলি বস্তু। চ' গাইজ যাক আমি জংঘলৰ ৰজা বুলি জানো, সিংহ, তো এটা মানে মতা এটা মাইকী। মেইন বস্তুটো এইটোহে মেইন বস্তু। গড় এশিঙীয়া গড় অসমৰ কি কয়তো অসমৰ ৰাষ্ট্ৰীয় চৰি
অসমৰ জাতীয় প্ৰতীক গড়। গড়ৰ পিছত দেখিলোঁ আমি উট পক্ষী, বৃহৎ পক্ষী। চ' হে গাইজ, ইমান গৰমৰ মাজতো আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। চ' গাইজ বলক বাকী জীৱ জন্তুবোৰকো আপোনালোকক দেখাই আছোঁ, বলক আহক। আৰু ইয়াৰ খন্তেক পিছতে আমি দেখিবলৈ পালোঁ অজগৰ, এক বৃহৎ অজগৰ সাপ। তাৰপিছত আমি দেখিবলৈ পালোঁ ৰঙা দুমুখীয়া সাপ, এইটো। আৰু তাৰপিছত আমি দেখিবলৈ পালোঁ ঘৰিয়াল, উৎপাত চাওক না গাইজ সিহঁতৰ। বহুত জীৱ জন্তু চাই কিনে ভাগৰ চাগৰ লাগি গ'ল অলপ, তাৰ কাৰণে অলপ বহু ইয়াতে হ'ল অলমষ্ট কমপ্লিট। কিবা অলপ খাই লওঁ, তাৰপিছত যাওঁ আৰু চালোঁ অলমষ্ট চাব লগাখিনি গোটেই চালোঁ আৰু চেষ্টা কৰিছোঁ যিখিনি মই দেখা পাইছোঁ সেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। গাইজ ফ্ৰাইড ৰাইচ, চিকেন ফ্ৰাইড ৰাইচ বহুত দিয়া লগৰ কথা নাই, বস্তুটো কিমান টেষ্টি সেইটোৱে কথা। মানে চিৰিয়াখানাত বহুত বছৰ মূৰত আহিলোঁ মই, সৰুতে আহে চাগে না, সৰুতে আহে বহুত বছৰ মূৰত, কমচে কম 10-15 বছৰ মূৰত আহিলোঁ আৰু। ত' চালোঁ ক'ত কি আছে কি নাই, দেখিলেও বহুত বস্তু আৰু বহুত বস্তু দেখা নাই, কিয় গৰম কাৰণ সেইকাৰণে বস্তুবোৰ ভিতৰত সোমাই আছে, বাহিৰত ওলোৱা নাই। চ' ইফালে বাঘ ভালুক কিবা কিবি চব মানে গৰমৰ কাৰণে বাহিৰত ওলোৱা নাই, সিহঁতে ঘৰতে সোমাই আছে, সেইকাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ। তথাপিও চেষ্টা কৰিলোঁ যিখিনি পাৰোঁ। চ' আপোনালোকে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু মোৰ দিন হাজিৰাটো দি থৈ যাব আপোনালোকে, মানে মই ছাবস্ক্ৰাইব বাটনটো কওঁ। চ' আজিৰ কাৰণে এইখিনি, see you again in the next vlog. So